নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো হৈছে বাৰ্থডে ব্লগ আৰু আমি এতিয়া একদম ছটৰ ওপৰত আছোঁ বাৰ্থডে ডেকোৰেশ্যন কৰি আছোঁ এইফালে ৰশ্মি বাই বেলুন লগাই আছে আবিকা এইফালে জুবলি নাই এইফালে দি চাব লাগিব এহেঁতি বেলুন ফুলাই আছে তেন্তে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে আমাৰ বাৰ্থডে গাৰ্লে একেবাৰে গম নাপায় ছাৰপ্ৰাইজ দিবলৈ ইয়াত ওপৰত এইবোৰ কৰি থকা হৈছে আৰু এইফালে পূৰা আন্ধাৰ এতিয়া 6:30 মান বাজিছে আমি ডেকোৰেশ্যনত লাগি গ'লোঁ 12টা বজাত বাৰ্থডে চেলিব্ৰেশ্যন কৰা হ'ব এইফালে আৰু বা দুজনীমান আছে যিকেইজনীয়ে আৰু মানে এইবোৰ আনিছে আৰু কিনি মেইনকৈ যিকেইজনীয়ে পাতিছে আমি লগত আছোঁ আৰু এইফালে চাৰি ৰাউণ্ডটো দেখুৱাই দিছোঁ আপোনালোকক ফালে এবাৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ পূৰা লাইট বেলুন ফুটিব দেই এইফালে ভাত খালা নে নাই এইটো হেৰি কৰে একো নহয় ওলাই দিয়া বৰষুণ দি দিলে সেইকাৰণে তললৈ লৈ আহিবলগীয়া হ'ল এইবোৰ আকৌ তলত লগালোহি বেলুন ফুটি ফুটি আধা আধি শেষ আকৌ এতিয়া আমি ফুলাম আৰু দি আছে এইফালে হাৱা সোমাই আছে কাৰণে এইফালে বেড কভাৰ লগাই দিলোঁ তাৰপাছত এয়া নিজে বনোৱা মমবাতি বাৰ্থডে গাৰ্ল আহিলে জ্বলাব এইবিলাক এইবিলাক আনি থৈছে তাৰপাছত কেকটো ইয়াত থৈ দিয়া আছে পাছত দেখুৱাম একেবাৰে মাছ যে মই যেনেকৈ বনাওঁ তুমি তেনেকৈ খাবা জানো মই একদম চিম্পলতহে খাম আৰু এয়া আমাৰ পাৰ্টি দিছে বাৰ্থডে কাইলৈ আগদিনাই দি দিলে এয়া আমাৰ পোলাও এইজনী আমাৰ বাৰ্থডে গাৰ্ল অনিতা বা এইফালে আন্তৰিকা বাই পোলাও এইবোৰ ভাগ কৰি আছে ভাজি বন্ধাকবি ভাজি আলু ভাজি এইফালে ব্ৰইলাৰ এইটো কেৰাহীত মাছ এইবিলাক বাৰ্থডে ডেকোৰেশ্যন চলি আছে এইটো হ'লগৈ আৰু চাওঁ ধবা দেখুৱাই দিওঁ এক্সকিউজ মি হেপী বাৰ্থডে লিখা আছে আৰু এইকেইটা মই বনাইছিলোঁ মেইন কেকটো অলপকৈ দেখুৱাই দিছোঁ হৈছেগৈ আৰু প্ৰায় অলমষ্ট কিমান ধুনীয়া লাগিছে হেপী বাৰ্থডে লিখা আছে চাই দিয়া এফালে দুইজনীয়ে খোপাটো ভাল লাগিছে আৰু ৰিপিয়া বাবক এয়া আমাৰ ডেকোৰেশ্যন ফাইনেলি হৈছেগৈ বেলুন লগাই এইফালে মম আবিকা এইফালে চাই দিয়া
কেলে লাজ কৈছা এনে ওলাই থাকাচোন মোৰ ব্লগত তাৰপিছত এইফালে বাটটোত মম লগাই দিছে আহোঁতে ইয়াত জ্বলাব আৰু লাইট অফ কৰিব ইয়াত ষ্টেপত আছে ষ্টেপবিলাকতো দি থোৱা আছে এইবোৰ সামৰি আছে বাহঁতে 11টা বাজি গ'ল 12টালৈ বেছি সময় নাই আৰু তাৰপাছত তাইক ৰুমৰ পৰা আনিবগৈ এইবোৰ নিজে বনাইছে অন্তৰিকা বাই মম চাকি ইয়াত মৰ্টন থৈছে গোলাপ ফুলৰ পাহি এইফালে হৰিপ্ৰিয়া বাই ফটো মাৰি আছে কেমেৰা ইফালে আছে তোমাৰ ফটো কেমেৰা কেনেকুৱা লাগিছে ডেক'ৰেশ্যন কমেণ্ট কৰি জনাব সকলোৱে আৰু এতিয়া আমি ফটো তুলিম এইটো আমাৰ কেকটো দেখুৱাই দিছোঁ একদম সম্পূৰ্ণকৈ ইয়াত থ'ব কেকটো এতিয়া আৰু এইটো ফুলৰ থোপা তাৰপাছত এইটো গিফ্ট ওলোটা হৈছে নেকি এতিয়া বাৰ্থডে গাৰ্ল বনাইহে কথা 12টা বজাত ইয়াৰ পৰা মম জ্বলাই দিলোঁ একদম এতিয়া 12টা বাজিলে 15 মিনিট আছে আমি এতিয়া তাইক আনিবলৈ যাওঁ ৰুমৰ পৰা জলদি জলদি Start! তেপন হৈছে Happy birthday!
বাৰ্থডে গাৰ্ল এফালে হৰিয়া হেপী বাৰ্থডে खुश क्यों हो भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है धूप से बुझाते बेसुरों की भीड़ फालतू लगाते बर्थडे वाला सॉन्ग जोर जोर से गवाते हो हमसे ताली शाली का हजामत करवाते हो ये सब नौटंकी केक शेक को स्टार्टर्स भर भर के आए प्लेट में वैसे सच बताओ तुम अब कितने साल के हुए हमको क्या पड़ी है हम किसी को न बताए मुन्ना बिगाड़ो तुम्हारा बर्थडे है तुम अकेले हो नहीं यहाँ और भी होते हैं सोच सोच के यार बीपी ना बढ़ाओ हैप्पी बर्थडे टू मी कैसा लगा গাত এনে মাংস খালি আজি জোৰে নাই দেখোন নহয় যে কেলে খাই আহা পাছৱৰ্ড টিপি খাই আতো হলাই দিছে পাছৱৰ্ড তাই অকল ইষ্টিকিটা আগফালে আমি মই লগাই দিছো চাহ খুলি চাহ চাহ আকৌ চাহ নয় আৰু তোমাৰ বেলেগ ফটো ফ্ৰেম দেখুৱাই দিয়া আকৌ এইফালে ধুনীয়া লাগিছে ধুনীয়া লাগিছে দে পাৰ্টি খতম গুড নাইট গুড নাইট আমাক গুৰুত্ব নিদিয়ে যে এইফালে বাৰ্থডে গাৰ্ল বহি আছে ফটো তোলাত ব্যস্ত পুৰা একদম এইফালে চিনাকি কৰাই দিছোঁ এজনী উপাসনা এইফালে আবিকা এইফালে অন্তৰিকা বা এইফালে হৰিপ্ৰিয়া বা এইফালে বাৰ্থডে গাৰ্ল এইফালে চাদিয়া অনিতা বা তাৰপিছত এক দেখিয়ে থাকে আৰু চবেই তেন্তে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ধন্যবাদ